নিশাৰ তৰা নিশাৰ কামৰ বাবে সকলোৱে তাইক প্ৰশংসা কৰিছিল। তাই অনাথ ছোৱালী এজনীক প্ৰতিপালন কৰিবলৈ মান্তি হৈছিল। নিশাই সমাজৰ বাবে এটা আদৰ্শ দাঙি ধৰাৰ বাবে সকলোৱে তাইক প্ৰশংসা কৰিছিল। এটি পানী কেঁচুৱাক কোনোবাই ৰাস্তাত পেলাই থৈ গৈছিল। এই পানী কেঁচুৱাটো ৰাস্তাত কোনে পেলাই থৈ গৈছিল সেয়া কোনেও গম পোৱা নাছিল। সকলোৱে মাথো ধিক্কাৰ দিছিল সেইগৰাকী মাতৃক, যিয়ে দেৱতুল্য এটি শিশুক এনেদৰে অসহায় অৱস্থাত এৰি থৈ গৈছিল। বহু বছৰ ধৰি নিশাৰ ভিতৰত এটি শিশুৰ চিঞৰ প্ৰতিধ্বনিত হৈছিল। সেই মাত্ৰ তাইৰ গৰ্ভত স্থিতি লোৱা সন্তানৰ আছিল। নিশাই এটি পাপ কৰিছিল। পাপ নহয়, তাই কৰিছিল মহাপাপ। অবিবাহিত অৱস্থাত অপ্ৰত্যাশিতভাৱে নিশাই জন্ম দিছিল এটি অবৈধ সন্তান। অবিবাহিত মাকে হৃদয়ত শিল এটা ৰাখি তাক কান্দি কান্দি এৰি থৈ গৈছিল অনাথ আশ্ৰমৰ কাষত। 10 বছৰ ধৰি তাই সেই নিৰীহ শিশুটিৰ ক্ৰন্দন শুনি আহিছে নীৰৱে। আজি 10 বছৰে তাই শুব পৰা নাই শান্তিৰে। সেই অবোধ শিশুটিক কোনোবাই তুলি ল'লে নে কোনো অনাথ আশ্ৰমত আছে তাই নাজানে। এই প্ৰশ্নবোৰে তাইক বহুত আমনি কৰে। এদিন তাই এখন ঘৰলৈ বিয়া হৈ আহিল। বিয়াৰ পিছত তাই ভাল ঘৰ, স্বামী, সন্মান সকলো পালে। কিন্তু প্ৰকৃতিয়ে পুনৰ তাইৰ গৰ্ভবোধন নাছিল। তাই ভিতৰি ভিতৰি মৰহি গৈ আছিল। মাতৃ হ'ব নোৱাৰাৰ বাবে স্বামীয়ে নিজকে অসুখী বুলি অনুভৱ কৰিলে। নিশাই তেওঁক বুজালে যে তেওঁ দুখী হ'ব নালাগে। জীৱনত সকলোৱে সকলো নাপায়, কিন্তু তাই কেনেকৈ বুজাব যে তাইৰ অপৰাধবোধেই তাইক অশান্তি দিছে। এদিন তাই এগৰাকী বান্ধৱীৰ পৰা গম পালে যে তাই নাৰ্ছ হৈ থকা চিকিৎসালয়খনত এগৰাকী যুৱতীয়ে এটি কন্যা সন্তান জন্ম দি মনে মনে এৰি থৈ গ'ল। তাইৰ এনে লাগিল যেন সময়ে তেওঁ কৰা কামবোৰ পুনৰাবৃত্তি কৰি আছে। সুমনে নিজৰ সন্তানটোক অনাথ আশ্ৰমৰ বাহিৰত এৰি থৈ গৈছিল। তাই অনুভৱ কৰিলে যে তাইক ভুল শুধৰণিৰ বাবে সুযোগ দিয়া হৈছে। স্বামী আৰু পৰিয়ালৰ লোকৰ লগত কথা পাতিলে নিশাই। প্ৰথমতে সিহঁত একমত হোৱা নাছিল যদিও অৱশেষত নিশাই সিহঁতক সন্মান কৰালে। আইনী পদ্ধতি সম্পূৰ্ণ কৰি নিশাই কেঁচুৱাটো ঘৰলৈ আনিলে। তাইক সাৱটি ধৰি ইমান দিন কষ্ট ভুগি থকা নিশাই সকাহ পালে। তাইৰ অপৰাধবোৰ শেষ নহ'ল যদিও কিছু চাম কাটিলে। নিশাই তাইৰ নাম ৰাখিলে তৰা। তৰা এদিন ডাঙৰ হ'ল আৰু জিলিকি থাকিল তেওঁলোকৰ ভৱিষ্যত হৈ। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।